উপস্থিত সুধীবৃন্দ ৰাইজ, প্ৰথমতে মোৰ আপোনালোকৰ APHLC নমস্কাৰ জনাইছোঁ। নমস্কাৰ। সেৱা বুলি কয় না আপোনালোকৰ? সেৱা। আমি কিয় আমাৰ ট্ৰাইবেল মানুহ এতিয়াও দুখীয়া হৈ আছে, এইটোহে আচল কথা। আমি ইমান দুখীয়া হৈ আছো, ইমানেই দুখীয়া হৈছে, আমি দুখীয়া হৈছে বুলিও আমি নিজে গম নাপালো। এতিয়া আমি সকলোৱে যদি এনেকা নিয়মত আমি যাওঁ গুৱাহাটীত মিটিং কৰিবলৈ, তেতিয়াহ'লে এই অকল জেনেৰেল মানুহ যেতিয়া আহিব, তেওঁলোকে একদম ভালকে ড্ৰেছ কৰি আনিব, কাপোৰবিলাক দামী দামী কাপোৰ পিন্ধিব। আমি তাত তেতিয়া দেখিব আমাৰ পাৰ্থক্যটো কি। আমি যে ইমান দুখীয়া হৈ আছো, তেতিয়াহে তাতেহে গম পাব। মানুহবিলাক তাত চব জোতা পিন্ধি আহিব, চব নহয় জানো, তাৰ ওপৰে আমাৰ নাই। তেতিয়া তাত গম পাওঁ, ইয়াত বহি থাকিলে গম নাপাওঁ। আমি যদি সকলোৱে সমানটো, সেইকাৰণে আমাক ইমান দুখীয়াকৈ ৰাখিছে, সেইটো আমি গম নাপাওঁ। কিন্তু কিয় এইটো দুখীয়া হৈছে? এইটো দুখীয়া নহবলৈ কাৰণেহে আমাক 6 শিডিউল আইনটো দি আমাক ৰাখিছে। 6 শিডিউলটো এটা সংবিধান, এইটোহে 6 শিডিউল কিতাপ। এইটো সংবিধানেৰে